এটা খবৰক লৈ দেশত চৰ্চা চলিছে কিয়নো মাত্ৰ কেইটামান ছেকেণ্ডতেই হৈছে কোটিপতি 1 কোটি 2 কোটি টকা নহয় একেলগে 900 কোটি টকাৰ মালিক হৈছে আৰু এই দুজন হৈছে নতুন কোটিপতি আপোনাৰ হয়তো আচৰিত হোৱাটোৱে স্বাভাৱিক যে দুগৰাকী কিশোৰ কিদৰে ইমান কোটি টকাৰ মালিক হ'ব পাৰে পিছে অবিশ্বাস্য হলেও এই কথা একেবাৰে সঁচা কিয়নো এজনৰ একাউণ্টত সোমাইছে 6 কোটি টকা আৰু আনগৰাকীৰ একাউণ্টত সোমাইছে 900 কোটি টকা এই দুয়োগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ষষ্ঠ শ্ৰেণীৰ এই দুই ছাত্ৰৰ একাউণ্টত সোমাইছে এই বৃহৎ ধনৰাশি আৰু এয়া তেওঁলোকৰ বেংক ষ্টেটমেণ্ট প্ৰকৃতপক্ষে এই ঘটনা সংঘটিত হৈছে বিহাৰৰ কাটিহাৰত এগৰাকী ছাত্ৰৰ নাম হৈছে আশিষ কুমাৰ আৰু আনগৰাকীৰ নাম হৈছে গুৰুচৰণ বিশ্বাস আশিষ কুমাৰৰ বেংকত সোমালে 6 কোটি টকা আনহাতে গুৰুচৰণ বিশ্বাসৰ বেংক একাউণ্টত সোমালে 900 কোটি টকা উত্তৰ বিহাৰ গ্ৰামীণ বেংকত এই ছাত্ৰ দুগৰাকীৰ বেংক একাউণ্ট আছিল প্ৰকৃতপক্ষে স্কুলৰ ইউনিফৰ্ম ক্ৰয় কৰাৰ বাবে চৰকাৰে তেওঁলোকক 500 টকা দিয়ে আৰু এই ধনৰাশিৰ কথা তেওঁলোকে পৰীক্ষা কৰিবলৈ আহোঁতে এই একাউণ্টত বৃহৎ পৰিমাণৰ টকা সোমোৱাৰ কথা গম পায় गाँव नया टोला बस्तिया हम जब खाता आधार कार्ड लेके गए थे ना खाता चेक करने के लिए मेरा ना 62 करोड़ डूबा है खाता में हम आधार कार्ड लेके खाता चेक करने गए थे ना कपड़ा लेने तो मेरा खाता में इतना 905 करोड़ आया था मेरा घर नया टोला बस्तिया पंचायत बहोरा क्या नाम है गुरुचरण कुमार কিন্তু উত্তৰ বিহাৰ গ্ৰামীণ বেংকৰ এই দুয়োটা বেংক একাউণ্টত ইমান ধনৰাশি ক'ৰ পৰা আহিল সেয়াহে ডাঙৰ প্ৰশ্ন সমগ্ৰ ঘটনাক লৈ এতিয়া তদন্ত চলি আছে কিন্তু কাটিহাৰৰ এই গাঁওখনত এই ঘটনাৰ পিছতে এক হুলস্থুলীয়া পৰিৱেশৰ গাঁওবাসীও আচৰিত যে কিদৰে 1 কোটি 2 কোটি নহয় 900 কোটি টকা সোমাই যাব পাৰে এই ছাত্ৰকেইজনৰ বেংকৰ একাউণ্টত আৰু এনেকুৱা ঘটনা এইখন ভাৰততে সম্ভৱ হয় অৱশ্যে এই বৃহৎ ধনৰাশি ছাত্ৰকেইজনৰ বেংক একাউণ্টৰ পৰা চৰকাৰে পুনৰ কিদৰে লৈ যাব বা কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেয়াহে ডাঙৰ প্ৰশ্ন সেয়া লাগিলে যিয়েই নহওক কিন্তু এই দুয়োগৰাকী ছাত্ৰ যে বিৰাটেই ভাগ্যৱান সেয়া সুনিশ্চিত কিয়নো কৌন বনেগা কৰোড়পতিত গ'লেও হয়তো 900 কোটি টকা কোনেও লাভ নকৰে এজনে পালে 900 কোটি আৰু আনজনে পালে 6 কোটি অৱশ্যে এই ঘটনা ভাইৰেল হৈ পৰাৰ পিছতেই বিমূৰত পৰিছিল বেংক কৰ্তৃপক্ষ অৱশেষত বেংকৰ ফালৰ পৰা কোৱা হ'ল প্ৰকৃতপক্ষে বেংকৰ কাৰিকৰী বিজুতিৰ বাবে এই দুয়োগৰাকী ছাত্ৰৰ বেংক একাউণ্টত এই বৃহৎ ধনৰাশি দেখা পোৱা গৈছিল অৰ্থাৎ তেওঁলোক ইমান টকাৰ মালিক হোৱা নাই মাত্ৰ বেংক ষ্টেটমেণ্টতহে ভুলতে ইমান কোটি টকাৰ তথ্য আহিছিল आजमनगर में 2-3 छात्रों के अकाउंट में अत्यधिक राशि परिलक्षित हुई जब उन्होंने अपना अकाउंट का स्टेटमेंट निकाला है तो इसकी जांच आज सुबह में ही मैंने संबंधित जो बैंक के ब्रांच है उसको खुलवा करके उनके मैनेजर से उसका स्टेटमेंट निकाला तो उसमें उनका बैलेंस 100 रुपया ही था तो जब उनसे पूछा गया तो उन्होंने कहा कि सॉफ्टवेयर की कुछ त्रुटि हुई थी खाते में उतने पैसे जमा नहीं हुए थे सॉफ्टवेयर की त्रुटि के कारण कुछ समय के लिए उनके अकाउंट में उनके जो अकाउंट बैलेंस का प्रिंट आउट निकलता है उसमें वो राशि दिखी थी किंतु पटना से सॉफ्टवेयर का जो प्रॉब्लम था उसको ठीक कर दिया गया तो पुनः वो नॉर्मल जो उनका बैलेंस था वो दिखने लगा और ऐसी कोई बात नहीं है कि उनके अकाउंट में जमा हुआ था ये एक सॉफ्टवेयर की त्रुटि थी जो कि केंद्रीकृत उनका सॉफ्टवेयर है CBS का जो सॉफ्टवेयर होता है उसका निराकरण तत्काल ही कर दिया गया है আজব দেখো আজব কাহিনী ব্যুৰো ৰিপৰ্ট টাইম 8